Hello guys, welcome to my channel Rohit's Vlog. আমি এটা আহি আছো এটা ৱাটাৰফল চলে আমি গাঁৱৰ ওচৰতে আছে যদিও আমি গম নাপাওঁ একেবাৰে পাহাৰৰ দাঁতিত আপোনালোকে চাব পাৰে পাহাৰখন মই দেখাই দিম আমি এটা সুন্দৰ পৰিৱেশৰ মাজেৰে গৈ আছো মোৰ লগত আছে এয়া প্ৰবাল আমি সম্পূৰ্ণ কোভিড প্ৰটকল মানি পিনে আমি ৱাটাৰফল চলে গৈছো আৰু এয়া আপোনালোকক দেখাই আছো এটা পাহাৰৰ এটা মনোমোহা দৃশ্য আমি এটা সাংঘাতিক ধুনীয়া প্লেচলৈ গৈ আছো আমি উপভোগ কৰিম লগতে আপোনালোককো সম্পূৰ্ণ এটা এটাকৈ সকলো বস্তু দেখাই গৈ থাকিম এটা সাংঘাতিক ধুনীয়া প্লেচলৈ আমি গৈ আছো ৰাস্তাটো অলপ চলপ তেৰা বেকা হয় কিন্তু এটা সাংঘাতিক একেবাৰে আমি পাহাৰৰ দাঁতি বৰ্তমান পাইছোহি এয়া পাহাৰৰ মাজত আমি সোমাও ৱাও মজা আমি লাহে পাহাৰৰ ওপৰলৈ উঠি আহি আছো হয়তো আৰু ওপৰ পামগে তাতে আছে ৱাটাৰফলছটো বাইকখন আমি এতিয়া নদীত নমাই দিছো এয়া চাওক আপোনালোকে আমি পানীত বাইক চলাই লৈ গৈ আছো এখন বাইক অলৰেডি আগত গৈ আছে আমাৰ আগত আৰু আমিও গৈ আছো বাইক আমি পানীত চলাই গৈ আছো এটা সাংঘাতিক পৰিৱেশ একেবাৰে পাহাৰৰ মাজৰ নৈ এখনত আমি আছো বঢ়িয়া লাগিছে পানীত বাইক চলা মই প্ৰথম এক্সপিৰিয়েঞ্চ মই নিজে লৈছোঁ লগতে আমাৰ গোটেইকেইটাৰ সৈতে মই প্ৰথম লৈছে এইটো এক্সপিৰিয়েঞ্চ ফচিলো বাইকখনে পানীত সোমাই গৈছে প্ৰবালৰ কথা আছে আমি একেবাৰে পাহাৰৰ মাজত বাইক ফচি গ'ল নদীৰ মাজত পাহাৰৰ মাজত ৱাটাৰফল চাবলৈ আহি বেলেগ কষ্ট বহুত কষ্টত আহি পিনে আমি বহুত ওপৰ পাইছোঁ আৰু যাবলৈ আছে আৰু বহুতখিনি যাবলৈ আছে আৰু পিছত আমাৰ আহি আছে এইটো পেন ই আমাৰ লগতে আহি আছে বাইক যিমান আছে চব বাইকবিলাক পানীত লাগি ধৰিছে এই বহুত কষ্ট হৈছে ত' ফাইনেলি আমি পাই গ'লোহি আমাৰ সৰু সুৰা ৱাটাৰফলছটো আমাৰ লগত আছে বিগ ব্ৰাদাৰ হেভি মেন আৰু এই আমাৰ সৰু সুৰা ৱাটাৰফলছ আমাৰ ঘৰৰ ওচৰৰে ৱাণ্ডাৰফুল ইভেণ্ট আৰু আমি কোনো শ্বিলঙত নাই কোনো আমি হিমাচল প্ৰদেশত নাই এয়া আমাৰ অসমৰে আমাৰ লোকেলৰ এইটো এটা ৱাটাৰফল আপুনি নামাকৰণ কৰি দিওঁ এটা জাষ্ট ৱাও এই নামাকৰণ এটা কৰি দিওঁ এইটো হ'ল টেকেলি ৱাটাৰফল আৰু অলপ বেছি ওপৰলৈ উঠাত চব লাগি আছে সেয়া বহুত ওপৰলৈ যাব পাৰি যাবলৈ লাগিছে আমি নিজেও যাবলৈ এতিয়া চেষ্টা কৰিম বঢ়িয়া এতিয়া আমি উঠিম মাইনা দা তুমি উঠিব বঢ়িয়া উঠি গ'লো বহুত ওপৰলৈ আহি আছো মজা লাগি আহি আছে ৱাও বহুত ভাগৰ আহি আছো আৰু ভিতৰলৈ যায় বোলে ইহঁত
এই বিদ্যুৎ বিদ্যুতে মোৰ চেনেলটোৰ বিষয়ে কিবা এটা ক'ব মাইণ্ডে নতুন চেনেল খুলিছে আৰু সকলোৱে যে সহায় সহযোগ কৰে চেনেলটোৰ নাম ৰোহিতছ ব্লগ আৰু সকলোৱে ছাবস্ক্ৰাইব কৰক লাইক কৰক যিমান পাৰে শ্বেয়াৰ কৰক আৰু আমি আজি এনেকুৱা এটা ধুনীয়া প্লেচলৈ আহিছোঁ বুজাব নোৱাৰিম আপোনালোকক ঠিক আছে তেন্তে বলক ব'লা বিদ্যুৎ আমি ভিডিঅ'টো আৰু ভালকৈ আৰম্ভ কৰোঁ বহুত বেয়া জেগাত ফচি গ'লোঁ না ওপৰলৈ যাব পাৰিছোঁ না তললৈ যাব পাৰিছোঁ একদম টেনশ্যন আজিলৈকে এনেকুৱা এক্সপিৰিয়েঞ্চ লৈ পোৱা নাই কিন্তু আজি প্ৰথম ল'বলৈ আহি বহুত লটি ঘটি খাইছোঁ পেলাই দিম বঢ়িয়া বঢ়িয়া সেই পাই গ'লি গা ধুই হৈ গৈছে এতিয়া ঘৰৰ ভূমিকা আমি আকৌ যাত্ৰা কৰিম ব'লা एक चुटकी सिंदूर का कीमत तुम क्या जानो रमेश बाबू ৰমেশ বাবু মোৰ रमेश बाबू ৰোহিতছ ব্লগৰ বিষয়ে কৈ দিয়া এজন আমাৰ গাঁৱৰ এজন উদীয়মান যুৱক সকলোৱে ছাপোৰ্ট কৰিব তেওঁ বহুত ভাল কাম এটা কৰি আছে আমি ঠিক আছে আগবাঢ়িছোঁ ব'লা বহুত ফূৰ্তি কৰিলোঁ বহুত মস্তি কৰিলোঁ এতিয়া চেণ্ডেল হাতত মানুহ নদীৰ মাজত আৰু আমি বৰ্তমান আকৌ ঘৰমুৱা হৈছোঁ বহুত বেছি ফূৰ্তি কৰিলোঁ বহুত কষ্টকৰ ৰাস্তা আছিল এতিয়া যাওঁতেও হয়তো একেই হ'ব গতিকে আমি আকৌ ৰিটাৰ্ণ টু হোম